হৈছে মহিলা 8টা বাজিল এ হৈছে যাছে আজি আজি মই পতাকা উত্তোলন কৰিব নাপামে আনছো ফফলাতে বালখিয়াক না নাই এন্দক এটা ফোনে মাৰো ৰ ফলা কতে ভাই উঠছে না নাই কি কয়ে অলেছে এই হৈছে মোৰ হৈছে মই যাম ৰ একেলগে যাম ৰ 2 মিনিট এ বয়ে আজি পতা ওলবা লাগে আৰু যাব লাগে নহলে এন্দে কেচৰাতে মোক এৰি থৈ যাতে বেছি টাইম নালাগে এ মায়ে ব্ৰাছ চাছ কলগেট চলগেট ক'ত থৈছে দি পতাপত দি বাবা কক যাই ইমান দৌৰা দৌৰিকে চাকিনি খাইছে মাই পিছফালৰ পৰা মাছ নেট দিয়ে কিবা এটা শুভ কামত যাব আলছো মই যাওঁ দে চাহ নাখাওঁ এতিয়া আহি পেলাই খাম এই বৰে পুৱাই তোৰ কি কাম লাগে ক'ৰবাত চাকৰি তাকৰি পালি নেকি নহয় মাই আজি গণতন্ত্ৰ দিৱস নহয় পতাকা উত্তোলন কৰি যা তই বুজি নাপালে থাক তই ঘুমি তাকেহে যাবি তই যা বাপা যা ভালকে যাবি দে মাই লুটে বাই তই থাক তই কান্দো এতিয়া প্ৰায় বনা নাই ভাই তাকেইতো এই দোষ 2 মিনিট বুলি কৈ 20 মিনিটৰ ওপৰ হ'ল তেতিয়াৰ পৰা এনাই ৰখিছো আমি আছি বাপা আহি আছে খোজকাঢ়ি লাইলে ভাই পেছো আই কি ভাগৰ লাগছে দাউৰি আছো হাতে হয় নেকি দে এতিয়া সোনকালে গাড়ীত বহ নহ'লে পতাকা চতাকা আহি পেলাই উৰিয়ে থাকিব আমি যাই পাক লাগি যো পতাকা উত্তোলন কৰি চাব লাগিব যো উত্তোলন দিমিন বাপলা অলপ জোৰত যা কি গাড়ী চলাইছে ভাই ৰিস্কে পাছ কৰি গেল আমাক দোস্ত নালগে ভাই দুৰ্গতি নহওক তেপৰা টেনচন ল'ব নালাগে পালো দে চালা পতাকা উত্তোলন হৈ গেল পতাকাৰ পাই ফুল চুল কৰা দেখাই নাপলো ৰোজ বাতি হাল্লা চাল্লা নকৰিবি জনগণতো অলপমান ধৰ দে এতিয়া স্কুলৰ পৰিৱেশে বদলি গৈছি ন তাকেইতো ভাই আমি পঢ়ি থাকাতে আছিল ভাঙা তৰজাৰ বেৰা এতিয়া দেখোন বিল্ডিং হৈ গেলে তাকেইতো আমাৰ লগত 9 চাবি গৈছি বাবা বইছা দে বুটছুট খাই যাবি ছাৰ হ'ব খাই যাম দে তোহাতে দোষ তাতে যে নামাঞ্চলটো আছে মাতছো নিফালে তোৰ আৰু নামাঞ্চলটোৰ লগত কি কাম ওলাল তই বেছি দে মাইক পিয়া দিছো মাত বাটি শুনা ফেলে কি চচি কৰি আছ তোমাকে মাতছো শুনাই ফেলে দা আইছো দে কিবা কবা কি হাদা চলি দেখোন পাপলা দে কো কে মাতছা বাটি তুমি কিমান ক্লাছত পঢ়া দাদা মই ক্লাছ 6 দে হয় নেকি তে ডাঙৰে হৈছা তুমিও তুমি এটা মোক সহজ প্ৰশ্নৰ উত্তৰ দে আজি দিয়কচোন দাদা সুধক কি সুধে পাৰিলে কম দক নলি আৰু ক'ৰ পৰা কম বাপলা তই কেঙেৰ পৰা সাংবাদিক হলে ভাই সৰু চলিটোৰ ইণ্টাৰভিউ ল'ব দিছে আজি মনে থাক মই কিবা সুধো ইয়াক তুমি কচোন বেটি এই গণতন্ত্ৰ দিৱসটো কিয় পালন কৰা হয় দাদা আজিৰ দিনটো আজিৰ এই 26 তাৰিখে আমাৰ ভাৰতৰ সংবিধানখন গৃহীত কৰা হৈছিল সেইকাৰণে আমি এই দিনটো গণতন্ত্ৰ দিৱস হিচাপে পালন কৰোঁ গৰুচু ক'ৰ পৰা শিকছে তইলা তই স্কুলত আহি শিকছে চি গতা সন্মান কেটালি মায়েৰে বেপেৰেৰ পইচা গেলেও পানীত পেলাই আছা বাদ দিবি আৰু স্কুলত গৰু আজিৰ এই দিনটোত আমাৰ দেশখন স্বাধীন হৈছিল ফুলা কি বকিছে তই মাথাততো হ'ল নেকি তোৰ তয়ে কচোন বাপা আজিৰ দিনটোত কি হৈছিল আজিৰ দিনটোত মহাত্মা গান্ধীৰ জন্ম হৈছিলে আজি বাৰ্থডে মহাত্মা গান্ধী কি বকতে দে গৰু কি বকি আছে শুন এতিয়া মই কওঁ আজিৰ দিনটোত মহাত্মা গান্ধী যঁতৰত আমাৰ ভাৰতৰ জাতীয় পতাকাখন বনাইছিল সেনকেতো আমাৰ জাতীয় পতাকাখন আহিল নহ'লে ক'ৰ পাইলে আকৌ আমাৰ জাতীয় পতাকা ইয়েৰ কথা আকৌ ওপৰতে দাদা আপোনালোকে এলা ক'ৰ কি ক'বা দিছি আমাৰতো কিতাপত ইনকে লেখা নাই থৈ তোৰ কিতাপ শুন আমি সংবিধান পঢ়া মানুহ কিতাপ বাদ দি কি কয় দাদা ইমান জানে আপোনালোকে সেইকাৰণে স্কুলৰ প্ৰতিটো মাষ্টৰে ভাল পায় আমাক চলিয়া কি সৰু চলিটোক লৈ কিহৰ বৈঠক পাতিছে তোহাতে ছাৰ কি ক'ব এন্দে গণতন্ত্ৰ দিৱসটো কিয় পালন কৰে সেইটোৱে নাজানে আপোনালোকেও কি পঢ়িছে চলিক লাজ পাইছো হয় নেকি কি কয় দেচোন বাৰু এপ্লাই কৰি দি ছাৰ আপুনি মোক কি সৰু সুৰা কুৱেশ্যন গেলা সুধিল আছে আজিৰ এই দিনটোত মহাত্মা গান্ধী যঁতৰত নিজে সূতা কাটি আমাৰ জাতীয় পতাকাখন তৈয়াৰ কৰি উলিয়াইছিল ছাৰ বাপৰে বাপ কেইঙৰ পৰা ইমান জানা হলি দেপৰা ছাৰ অলপ চলপ জানো আৰু গৰু চুৰা শুন আজিৰ এই দিনটোত আমাৰ ভাৰতৰ সংবিধানখন গৃহীত কৰা হৈছিল সেইকাৰণে আজিৰ এই দিনটো আমি গণতন্ত্ৰ দিৱস হিচাপে পালন কৰোঁ বুজি পাইছা মূৰ্খৰ দলাক ছাৰ মই এহঁতক তাকেই কৈছিলো কিন্তু এহঁতে বোলে কিতাপৰ মতে নপঢ়ে সংবিধানৰ মতেহে পঢ়ে বোলে বাপা এহঁতৰ আকৌ নিজে নিজে সংবিধান আছে
নিজৰ ৰং বিধান কি নিজে নিজে পৰে এন্দে শেষ যা গোটাই লাজনমান গেল আজি ইস 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 ভাই কোনো বাইদেউ চাইদেউ আহি নাপতে এর পাই পলো বাইদেউ আর আইবা দিয়ে গোটা নাক কান গোটা কাটা যাব পলো ভাই পলো এর পাই ভাই পলো পলো চু চু বেটা প্লাজতে পলালি হা গরু চুরাত বা য য য তুমিও বুটচুত খাই ঘৰত দিকে যাই থাকা সারা উদক থাকো আপনি বেটা কিবাকে পাইছিলে আজি বাপৰে বাপ ভালৰ পাল্লাতে বসছিল আজি কি যি হ'ব এন্দৰ লগত মানুহৰ মাথা খাই পেলব ইয়াতে